তো হাই গাইজ গুড মৰ্ণিং। আজি 26 জানুৱাৰী আৰু লগৰবিলাকে ফোন কৰি আছে 26 জানুৱাৰীত তো ৰিপাব্লিক ডে স্পেচিয়েল ৰাইডত যোৱাৰ কাৰণে। তো ভাবিছোঁ যাওঁ বুলি, ঠাণ্ডা বহুত নাযায় নেকি। তো যি কি নহওক 26 জানুৱাৰী স্পেচিয়েল যাওঁ। আজি চাওঁ বেকী নদী, আমাৰ ওচৰতে আছে নদীখন, তো নদীত যাওঁ। চাওঁ ৰক বেকী নদী। তো হাই গাইজ ফাইনেলি ৰেডি। এতিয়া যাম আমি বেকী নদী। লেটছ এক্সপ্ল'ৰ বেকী নদী। তো আমাৰ লগত আহি পাইছে, পিংটো আহিছে ভাইটি। তো আমি একেলগে যাওঁ, বলক চাওঁ বেকী নদী। তো বেকী নদী আছে সৰভোগত, আৰু আমাৰ ঘৰৰ পৰা মানে মৌচুকুৰিৰ পৰা মোটামুটি আপোনাৰ 10 কিলোমিটাৰ 12 কিলোমিটাৰমান হয়। হেপী ৰিপাব্লিক ডে। যোৱাৰ আগতে তেল ভৰাই লৈছোঁ। বাপৰে দাম 90 টকা, 89 টকা 12 পইচা, 90 টকা 100 চুব আৰু যি দেখিছোঁ। যি নহওক উপায় নাই, ভৰাই ল'বই লাগিব। তো তেল ভৰোৱা শেষ আৰু এতিয়া যাম চিমলাগুৰিলৈকে। তাত ভাইটি এজন আহি আছে, নীলম। তো আমি আহি পালোঁ চিমলাগুৰি। তো ইয়াত নীলম আহি আছে, আহি পোৱা নাই, তাৰ কাৰণে ৰখি আছোঁ। যাওঁ আৰু ৰিপাব্লিক ডে বুলি চাগে। তো নীলমৰ কাৰণে ৰখি থাকোঁতে এয়া চাওক, চিমলাগুৰিত কাপোৰ কম দামতে পায়। তো এইবোৰ একচুৱেলি দোকানৰ কাপোৰে হয়, কিন্তু বিকে আৰু কম দামত ইহঁতে বাহিৰত লগাই দিয়ে দোকানবোৰ। হাফ পেণ্ট, চাৰ্ট, ট্ৰেক পেণ্ট চব আছে। ব্লেজাৰো আছে। কিমান দাম ব্লেজাৰ? 600 টকাত ব্লেজাৰ পাব। এয়া চাওক ৰিপাব্লিক ডে স্পেচিয়েল ৰাইড। তো যায় ইয়াৰ পৰা ল'ৰাবোৰ। আজিৰ দিনটো এটা বিশেষ দিন, গতিকে সকলোৱে ফূৰ্তিৰে পাৰ কৰিব খোজে আৰু দিনটো। ৰিপাব্লিক ডে স্পেচিয়েল ৰাইড। তো আহি পেলাই নীলম, আৰু এতিয়া গৈ আছোঁ বেকী নদীৰ ফালে। ঠাণ্ডা বতৰত বতাহৰ মাজে মাজে আমি বেকীৰ ফালে, তামাম ঠাণ্ডা। তো আহি পাই গ'লোঁ বেকী নদী যোৱা ৰাস্তাটো। তো সোমাই গ'লোঁ, আৰু ইয়াত আহি প্ৰথমতে দেখা পালোঁ আমি উমাৱতী আশ্ৰম। তো যাম, উমাৱতী আশ্ৰমতো যাম, আৰু ওচৰত মন্দিৰ কিবা কিবি আছে সেইবোৰ চাম। তো আহি পালোঁ বেকী নদী। পিছপিনে বেকী নদী। তো চাওঁ, মন্দিৰবোৰো চাওঁ। ইয়াত আছে মন্দিৰ আছে। উমাৱতী আশ্ৰম আছে, তো চাওঁ।
এই শিৱ মন্দিৰ হয় আৰু ইপিনে আশ্ৰম আছে, উমাৱতী আশ্ৰম। কালী মন্দিৰ। এইটো হৈছে আপোনাৰ লক্ষী মন্দিৰ। শিৱ বাবা আছে, কি মন্দিৰ নাজানো, শিৱ মন্দিৰে হ'ব। তো যি নহওক, তেনেকুৱা এটা বিশেষ দিনত প্ৰকৃতিৰ মাজত বা মন্দিৰ এনেকুৱা ঠাইত আহিলে মন চন ভাল লাগি যায়। এইখিনি হৈছে বেকী নদীৰ পাৰত থকা, মানে যিখিনি চৰ চাপৰি তাত থকা আপোনাৰ আশ্ৰম, উমাৱতী আশ্ৰম। তো এইবোৰ হৈছে বেকী নদীৰ চৰ চাপৰিত থকা, মানে পাৰত থকা আপোনাৰ আশ্ৰম, মন্দিৰ, এইবোৰ উমাৱতী আশ্ৰম। এইবোৰ দেখিছে মন্দিৰবোৰ, তো খুব ধুনীয়া লাগিছে ঠাইখিনি আহি। আৰু যাওঁ এতিয়া নদীৰ পিনে যাওঁ। বহুত মানুহ আহিছে পিকনিক খাবৰ কাৰণে, ইণ্ডিয়াৰ ৰিপাব্লিক ডে। তো বোলক তো চাৰে পিনে পিকনিক, বিয়া নে পিকনিক নে কি ধৰিবই নোৱাৰি, ইমান ডাঙৰকৈ। আপোনালোকে গণতন্ত্ৰ দিৱসৰ দিনটো কেনেকৈ উদযাপন কৰিলে বা কেনেকৈ পালন কৰিলে জনাব কমেণ্টত। আৰু ইয়াতে এইবোৰ শিল বালি এইবোৰ নাৱেৰে উঠাই বিক্ৰী কৰে। এইবোৰ চাওক, পানীত উঠি আহিছে কাঠবোৰ, ডাঙৰ ডাঙৰ গছ পানীত উঠি আহিছে। এইবোৰ তো ইয়াৰ নৈৰ ওচৰত আশে পাশে বাস কৰা যিমান লোক আছে, তো সেইবোৰ মানুহে মানে আপোনাৰ উঠি অহা কাঠবোৰ বিক্ৰী কৰি বা সেই কাঠেৰে বিভিন্ন বস্তু বনায়, নাও চাবোৰ বনায় আৰু মাছ মাৰে, মাছো বিকে। তো তেনেকৈ জীৱন নিৰ্বাহ কৰে। নাও উল্টি আছে। তো এইবোৰ চাওক, নাও বনায়ো ইয়াত। কাঠবোৰ গোটেই নদীত উঠি অহা। নাওত উঠিব মন আছিলে, এনে আহিলে কেতিয়াবা নাও উঠিব পাৰি, পইচা লয় 10 টকা 20 টকাটো নদীখন ঘূৰাই আনে। তো এইবাৰ তেনেকুৱা দেখা নাই। তো চাওক, সেইটো পাৰে ব্ৰিজৰ সেইটো পাৰে মানে থাকে নাও, তো গৈ চাওকচোন। তো বালিৰ কাৰণে একদম বাইক চলাব পৰা নাই, দেখিছে অৱস্থা। তথাপি আমি যাম আৰু। টায়াৰ বেকা হ'লে কোনটো কিন্তু সেই ৰেলৰ দলংখনলৈকে গৈ আছোঁ আমি। তাত উঠিব পাৰি, কিন্তু চাওচোন কি হয়। আছে নীলম আছে লগত, নীলমে ক'ব। আপোনালোকে ফুৰক এনেকৈ সময় উলিয়াই কেনে। আৰু এয়া আমাৰ লগত আছে ভাই। এতিয়া আমি গৈ আছোঁ ব্ৰিজত। তো ট্ৰেইন আহি আছে লাগ বেয়া, আৰু আছে সিপিনে বহুত দূৰলৈকে আছে, কিন্তু এতিয়া যাব নোৱাৰোঁ। যাবি বোলক, সিপিনে যাওঁ, চাই লওঁ।
টেংকি ফুল এইটো তো এনেকৈ বালিৰ মাজে মাজে বাইক চলাই চলাই গৈ আছোঁ আমি বালি বাইক ফাঁচি গ'ল তো পাই গ'লোঁ এখন নাৱৰীয়া নাই গতিকে ডান্সে লগাই দিলোঁ আৰু ডান্স মেইন তো সৌ ট্ৰেইনখনক বাই বাই দি আমি পুনৰ উভতিলোঁ ঘৰৰ মুখে আৰু ইয়াৰ পৰা ডাইৰেক্ট যাম আমাৰ গাঁৱৰ নামঘৰত তো 26 জানুৱাৰী তাৰিখে প্ৰত্যেকবাৰে মানে গাঁৱত খানা হয় ৰাজহুৱা খানা তো সকলোৱে লগ হৈ পিনে একেলগে খায় গোটেই গাঁৱৰ মানুহে তো ডাইৰেক্ট লগ পাইছোঁ খানাত তো এয়া দেখিছে গাঁৱৰ গোটেই মানুহ আহি ইয়াতে একেলগে ৰাজহুৱা ভোজ ভাত খায় কীৰ্তন ঘৰত তো এইটো এটা মানে সৰুৰ পৰা বিশেষ দিন আৰু দিনৰ ভাগত সৰু ল'ৰা ছোৱালীৰ খেল ধেমালিও হয় প্ৰতিযোগিতাবোৰ তো এনেকৈ আমি উদযাপন কৰিলোঁ আজিৰ দিনটো আপোনালোকে গণতন্ত্ৰ দিৱসৰ দিনটো কেনেকৈ উদযাপন কৰিলে বা কেনেকৈ পালন কৰিলে জনাব কমেণ্টত ফাইনেলি ঘৰ আহি পালোঁ খানা চানা খাই একদম ফুৰি চেকি তো এতিয়া বাই বাই আকৌ লগ পাম নতুন নতুন ভিডিঅ' সৈতে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব যদি ভাল পায় আৰু জনাব কেনেকুৱা পায় তো বাই